নিসংগতাবোৰ কাৰণো প্ৰিয় নহয়। নিসংগতাবোৰ কাৰণো প্ৰিয় নহয়। দুখৰ বৰষুণত যি তিতিব জানে, তাৰ বাবে নিসংগতা মাথো এক চিৰসহচৰ শব্দ। শৰতৰ জোনাকী নিশা আলিংগনৰত দুটি প্ৰাণ, তেওঁলোকৰ বাবেও নিসংগতা বৰ প্ৰিয়। অকণমান জিলিৰ শব্দয়ো আমনি কৰিব পাৰে তেওঁলোকৰ মিলন মধুৰ সময়খিনিক। নিসংগতা কাৰণো প্ৰিয় নহয়। বোমা বাৰুদ যুদ্ধ, তাৰ পিছতো যোদ্ধাজনৰ মনৰ মাজত ৰু ৰুৱাই নিসংগতাৰ চিতাখন বহি যায়। দিনটোৰ বিভীষিকা, ধোঁৱা ধূলি উৰ্মিমালাৰ নিজক বচোৱাৰ আপ্ৰাণ চেষ্টাৰ বৃথা প্ৰয়াস, সকলোবোৰ সামৰি সুতৰি তেওঁ নিসংগতাৰ গীত গায়। নিসংগতা কাৰণো প্ৰিয় নহয়। সকলোকে হেৰুৱাই যিবোৰ মানুহ আগুৱাই গৈ আছে, তেওঁলোকৰ বাবে নিসংগতাইতো একমাত্ৰ পথ, য'ত নিজক আৱিষ্কাৰ কৰিব পাৰি বৰ অকৃত্ৰিম আৰু নিৰলসভাৱে। প্ৰেমিকাক হেৰুৱাই প্ৰেমিকে নিসংগ ৰাতিবোৰ বৰ কষ্টত আলাপ কৰি পাৰ কৰে। কাৰোবাক হেৰুৱাই কোনোবাই বৰ উদাসভাৱে কিছু মুহূৰ্ত পাৰ কৰে আৰু তাৰ নাম দিয়ে নিসংগতাৰ এসনা। এই নিসংগতাত নপৰা প্ৰত্যেকজন মানুহেই মোৰ মতে চিৰবিদ্ৰোহী, এখন কৃত্ৰিম হৃদয়ৰ গৰাকী, যিজনে আনমনা হোৱা নাই, যি ক্ষণিক সময় নিজক লৈ ব্যস্ত হোৱা নাই। সেই মানুহবোৰ কেতিয়াও নিসংগ হোৱা নাই। বৰ দুখ লগাভাৱে দুখ লাগে। তেওঁলোক ব্যস্ততাৰ মাজত সোমাই থাকিও বৰ দুৰ্ভগীয়া, কাৰণ যিয়ে নিসংগতাৰ সতে সহবাস কৰিবলৈ শিকা নাই, মোৰ বোধেৰে তেওঁ হয়তো জীয়াই থকা নাই। ধন্যবাদ।